নমস্কাৰ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন সেৱাৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নোটিছ জাৰি কৰা হৈছে আৰু এই নোটিছখন হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ হৈছে অৰ্থাৎ ফেইল কৰিছে তেওঁলোকৰ বাবে এই নোটিছখন খুবেই গুৰুত্বপূৰ্ণ গতিকে নোটিছখনত কি আছে তাক অলপ বিশ্লেষণ কৰি দিছোঁ আপোনালোকে ভিডিঅ'টো যেন শেষলৈকে চাই Number 1, the candidates who failed in the HSLC examination 2023 and desire to continue their study will be required to take readmission in class 10 for regular classes. যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্তৰ 2023 বৰ্ষত অনুতীৰ্ণ হৈছে তেওঁলোকে আগন্তুক দিনত যদি শিক্ষা লাভ কৰিব বিচাৰে তেনেহলে ক্লাছ 10ত আকৌ তেখেতসকলে এডমিশ্যন ল'ব লাগিব then only they will be allowed to appear in subsequent examination আৰু তেতিয়াহে তেওঁলোকে পিছত পৰীক্ষা দিবলৈ পাব the following are to be noted in connection with readmission আৰু তলৰ এই পইণ্ট কেইটা এডমিশনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ candidates may take admission in the same schools from where they appeared HSLC examination 2023 আৰু যিজন ছাত্ৰ বা ছাত্ৰীয়ে যিখন বিদ্যালয়ৰ পৰা পৰীক্ষা দি অনুতীৰ্ণ হৈছিলে সেই বিদ্যালয়খনতে তেওঁ আকৌ এডমিশ্যন ল'ব লাগিব if the parent school is not in a position to offer readmission students may take admission in any other schools within the same center from where they appeared HSLC examination 2023 আৰু যদি সেই বিদ্যালয়খনে এডমিশ্যন দিব নোৱাৰে যদি কিবা সিটৰ অসুবিধাৰ বাবে তেওঁলোকে এডমিশ্যন দিব নোৱাৰে সেই বিদ্যালয়খনে তেনেহলে যি চেণ্টাৰৰ আন্ডাৰত পৰীক্ষাটো হৈছিল সেই চেণ্টাৰৰ ভিতৰৰ যিকোনো এখন বিদ্যালয়ত সেই ছাত্ৰ বা ছাত্ৰীজনে এডমিশ্যন ল'ব লাগিব নাম্বাৰ B.2 no change in the registration number candidates will have to appear in subsequent examination with the same registration number আৰু সেই ছাত্ৰ বা ছাত্ৰীজনৰ যি ৰেজিষ্ট্ৰেচন নাম্বাৰটো আছিল সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো পৰৱৰ্তী সময়টো একেই থাকিব Number C, candidates are allowed to change elective subject if desired so, but it has to be done before half-yearly examination. আৰু যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে ইলেক্টিভ সাবজেক্টটো চেঞ্জ কৰিব বিচাৰে তেনেহলে তেওঁলোকে half-yearly examinationৰ আগত চেঞ্জ কৰিবলৈ পাৰিব. After half-yearly examination, change of subject will not be allowed. আৰু half-yearly examinationৰ পিছত তেওঁলোকে সাবজেক্টটো চেঞ্জ কৰিব নোৱাৰিব ইলেক্টিভ সাবজেক্টৰ ক্ষেত্ৰত. Number D.2 আছে schools where the candidates will take readmission will make arrangement for assessment of practical of the candidates for the period of study and they will have to send practical marks in internal assessments marks to SEBA accordingly. আৰু সেই ছাত্ৰ বা ছাত্ৰীজনৰ যি প্ৰ্যাকটিক্যাল কৰা হ'ব বা যি এসেসমেন্টৰ মাৰ্ক সেই মাৰ্কছখিনি সেই বিদ্যালয়খনে সেৱালৈ পঠাব লাগিব Number E, the candidates repeaters মানে যিসকলে নতুনকৈ আকৌ পঢ়িব তেওঁলোকৰ কথা কৈছে will have to appear compulsory in the half yearly examination class 10 failing which they will not be allowed to appear in next exam আৰু সেই ছাত্ৰ ছাত্ৰীসকলে হাফ ইয়াৰলি এক্সামিনেশ্যনটো দিয়াটো বাধ্যতামূলক আৰু যদি হাফ ইয়াৰলি এক্সামিনেশ্যনত তেখেতসকলে ভাল নম্বৰ নাপায় পাছ মাৰ্কছ নাপায় তেনেহলে পিছত ফাইনাল এক্সাম দিব নোৱাৰিব Number 2, এটা important point আকৌ subject percentageৰ ক্ষেত্ৰত দিয়া আছে for processing declaration of result by district examination committee to annual examination of class 9 and revisionary examination of class 10 the weightage to be taken for 6 subjects having IA marks that is English, mathematics, science, social science, advanced mathematics and geography details are as given below আৰু আমাৰ যি examination committee আছে district levelৰ annual examinationৰ তেহেতসকলে ক্লাস 9ৰ যেনেদৰে এক্সামিন কৰে আৰু ক্লাস 10টো এই পাৰ্সেন্টেজটো কেনে ধৰণে দিয়া হ'ব তাৰ এখন লিষ্ট দিয়া হৈছে এই যিকিটা সাবজেক্টৰ কথা কোৱা হ'ল ইংলিশ ম্যাথমেটিক্স সোশ্যাল সায়েন্স এডভান্স ম্যাথমেটিক্স এন্ড জিওগ্ৰাফিৰ ক্ষেত্ৰত এনে ধৰণৰ মাৰ্কছ তেহেতসকলৰ ধৰা হ'ব তেহেতসকলৰ ফাৰ্স্ট যেটো ইউনিট টেষ্ট হ'ব আৰু সেই ইউনিট টেষ্টৰ 50 মাৰ্কছৰ হ'ব আৰু তাৰ 20% ধৰিব অৰ্থাৎ 10 মাৰ্কছ তাৰ পৰা ধৰা হ'ব আৰু হাফ ইয়াৰলি এক্সামিনেশ্যন হ'ব তেওঁলোকৰ 100 মাৰ্কছৰ আৰু 100 মাৰ্কছৰ পৰা তেওঁলোকৰ 25% ধৰা হ'ব যেটো 25% ত 25 মাৰ্কছ থাকিব ইউনিট টেষ্ট 2 দ্বিতীয় ইউনিট টেষ্টত তেওঁলোকৰ 50 মাৰ্কছৰ হ'ব হেইটোটো 20% ফাৰ্স্ট ইউনিট আৰু সেকেন্ড ইউনিট টেষ্টৰ 20% ধৰা হ'ব অৰ্থাৎ 50 ৰ ক্ষেত্ৰত কোনোবা যদি সম্পূৰ্ণ নম্বৰ পায় তেতিয়াহলে 10 মাৰ্কছ লাভ কৰিব এনুৱেল অৰ ৰিভিজনাৰী
আৰু যিটো ফাইনেল এক্সাম হ'ব সেইটো ক্ষেত্ৰত বছৰেকীয়া পৰীক্ষাত তেওঁলোকৰ 50% অফ 90 মাৰ্কছ আৰু তেওঁলোকৰ যি থিয়ৰিত 90 মাৰ্কছ থাকিব 90 মাৰ্কছৰ তেওঁলোকৰ 50% ধৰিব অৰ্থাৎ 90 মাৰ্কছৰ 50% ধৰিলে 45% থাকিব আৰু 100 মাৰ্কছ অফ 10 আৰু 10 নম্বৰ যিটো প্ৰেক্টিকেল মাৰ্কছ থাকে এই 10 নম্বৰটো যদি তেওঁলোকে 10 পায় বা 8 পায় এইটো 10 বা 8 হিচাপে ধৰা হ'ব অৰ্থাৎ 100%এ এই মাৰ্কছটো কেলকুলেট কৰা হ'ব অৰ্থাৎ তেওঁলোকৰ ইউনিট টেষ্টৰ ফালৰ পৰা 20%, 20%, 40% তেওঁলোকৰ 10 মাৰ্কছ আহিব আৰু হাফ ইয়াৰলিৰ পৰা 25 মাৰ্কছ আহিব আৰু এনুৱেল এক্সামিনেশ্যনৰ পৰা তেওঁলোকৰ 55 মাৰ্কছ আহিব অৰ্থাৎ টোটেল 100 মাৰ্কছ আহিব গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কথাটো জানি থোৱা ভাল কেনেধৰণৰ তেওঁলোকৰ মাৰ্কছখিনি ধৰা হ'ব আৰু নাম্বাৰ 3 এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে ফৰ দ্য একাডেমিক ছিজন 2023-24 it is notified that for unit test half yearly and annual examination of class 9 and unit test half yearly revisionary examinations etc. of class 10 the question papers of the subject English, Mathematics, Science and Social Science will contain 50% objective type and 50% descriptive type questions অৰ্থাৎ ক্লাছ 9 আৰু 10ৰ ক্ষেত্ৰত ইংলিছ মেথামেটিক্স সায়েন্স এণ্ড ছ'চিয়েল সায়েন্সৰ ক্ষেত্ৰত 50% ছাত্ৰ ছাত্ৰীসকলৰ অবজেক্টিভ টাইপ আহিব তেওঁলোকে মাল্টিপল কুৱেশ্যন থাকিব তাৰ পৰা তেওঁলোকে সিলেক্ট কৰিব লাগিব আৰু 50% ডেসক্ৰিপটিভ টাইপ কুৱেশ্যন আহিব যিটো আগৰ পৰীক্ষাবিলাকত আছিল তেনেকুৱা 50% আহিব আৰু 50% তেওঁলোকৰ অবজেক্টিভ আহিব মাল্টিপল চইচ তেওঁলোকৰ চইচ কৰিব পাৰিব অবজেক্টিভ আৰু ডেসক্ৰিপটিভ 50-50 ধৰা হৈছে গতিকে আশা কৰিছো ছাত্ৰ ছাত্ৰীসকলে এই ভিডিওটোৰ দ্বাৰা উপকৃত হ'ব আৰু যিসকলে অনুতীৰ্ণ হৈছে আগন্তুক বৰ্ষত তেওঁলোকে ভালদৰে পঢ়ি উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব ধন্যবাদ